খুব ভাল লাগিছে আজি আমাৰ জমদাৰ সমষ্টিৰ কাৰণে UPPL দলৰ নিৰ্বাচনী সভা আমাৰ বালাজান খেলপথাৰৰ হৈ গ'ল ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে হোৱাৰী খুব ধুনীয়া খুব ভাল আৰু এইটো প্ৰমাণ হৈ গ'ল যে জমদাৰ সমষ্টি এবাৰ UPPL দখলত আহিব একেবাৰে স্পষ্ট এটা মেছেজ গ'ল হাজাৰ হাজাৰ মানুহ ইয়াত আৰু সকলোৰ লগত আমি কথা পাতিছোঁ ৰাইজে ইতিমধ্যে UPPL দলক ভোট দিবৰ কাৰণে সিদ্ধান্ত লোৱাটো আমি পৰিলক্ষিত হৈছোঁ আৰু শান্তি সমন্বয় সম্প্ৰীতি ঐক্য সমন্বয় সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা এই কথাটো সবেই বুজি পাইছে আৰু সেইটো হ'ব পাৰে অকল UPPLৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়া এই 5টা বছৰ আমাৰ যিটো চৰকাৰ চলালে এই চৰকাৰৰ দিনত এটা শান্তিময় এটা পৰিৱেশ সকলো জাতি জনগোষ্ঠী নিজৰ ভাষা কলা সংস্কৃতি লৈ পেলাই জীয়াই থকাৰ এইটো পৰিৱেশ সেইটো পাই গ'ল গতিকে সকলোৱে আকৌ বিচাৰিছে এই চৰকাৰখনে আহক বুলি গতিকে সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু আমি একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই UPPL এইবাৰ চৰকাৰ গঠন কৰিব আসনখন নকওঁ মিউজিক নাম্বাৰ পাৰ হ'ব এইটো খাটাং আৰু মিউজিক নাম্বাৰ লৈ পেলাই আমি চৰকাৰ গঠন কৰিম অকলে আমি চৰকাৰ গঠন কৰিম আৰু শান্তিময় পৰিৱেশটো বাহাল ৰাখি পেলাই সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা দি পেলাই সম উন্নয়নৰ কাৰণে আমি কাম কৰি যাম এটা কথা আমি কৈ আছোঁ যে এইটো দৌৰ প্ৰতিযোগিতাত 1 নম্বৰ হ'বলৈ গ'লে 1 নম্বৰজনে পিছফালে কোন থাকে কোন নাথাকে কোনো নাচায় আমাৰ সিদ্ধান্ত তেনেকৈ আমি 1 নম্বৰ টাৰ্গেট কৰি পেলাই কাম কৰিছোঁ ৰাইজে আমাৰ ভৰসা ৰাইজে আমাক সহায় কৰিব গতিকে আমি 1 নম্বৰত যাম 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কোন থাকে কোন নাথাকে সেইটো লগত আমাৰ মতলব নাই গতিকে আমাৰ কথাটো স্পষ্ট UPPL 1 নম্বৰ হ'ব UPPL চৰকাৰ গঠন হ'ব আজি ইয়াত প্ৰাৰ্থীগৰাকী নথকাৰ কাৰণে ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে প্ৰাৰ্থীগৰাকী কি এইটো চৰ্চা নহয় সেইটো ইলেকশ্যন ষ্ট্ৰেটেজি এইটো মানে আপোনালোকে জানে যে আমাৰ এটা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাৰণে অকল 10 লাখ টকা আছে এটা টাৰ্গেট থাকে নহয় এছেম্বলিৰ এটা MPৰ এটা 10 লাখ টকাটো মিলাব লাগিব তো এই কথাটো ইয়াৰ লগত জড়িত আছে গতিকে প্ৰাৰ্থী ইয়াত নাথাকিলে কি হ'ব ৰাইজেতো আহিছে ৰাইজে কিয় আহিছে UPPL দলেহে আহিছে প্ৰাৰ্থীটো গুৰুত্ব নাই দলহে গুৰুত্ব দল যাক ক'ব তাকে হ'ব হয় না নহয় প্ৰাৰ্থীটো নাথাকিলেও আমাৰ ৰাইজে ট্ৰেক্টৰ ছবিক চিনি পায় ৰাইজে প্ৰমোদ বড়োক চিনি পায় UPPLক চিনি পায় সেই কথাটো বেলেগ পাৰ্ট আমি এইটো ক'ব বিচাৰোঁ প্ৰাৰ্থী থকা নহয় বেলেগ কিন্তু ৰাইজৰ যিটো সঁহাৰি খুব ভাল ট্ৰেক্টৰৰ কাৰণে আহিছে ট্ৰেক্টৰো জিকাব সদস্য হিচাপে আছিলে ইয়াতে দীৰ্ঘদিন ধৰি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে UPPL 5টা বছৰ আমাৰ অভিজ্ঞতা হৈ গ'ল চৰকাৰৰ কাম কৰা UPPL হিচাপে 5টা বছৰ অভিজ্ঞতা হৈ গ'ল উন্নয়ন কৰিবৰ কাৰণে এটা ডিজাইনৰ দৰকাৰ 15 বছৰ হাগ্ৰামা মহলৰ কোনো ডিজাইন নাছিল কোনটো জনগোষ্ঠী কেনেকৈ আগুৱাই লৈ যাম উন্নয়ন কেনেকৈ কৰিব লাগে প্ৰতিটা বিভাগৰ ওপৰত ভালকৈ এটা ডিজাইন কৰি পেলাই আগুৱাই লৈ যাব লাগে এই কথাটো হাগ্ৰামা মহিলাই জানা নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ তাৰিখত প্ৰত্যেকটা ডিপাৰ্টমেণ্টক তেখেতে নিজ চকু দি নিজৰ হাতেদি চাইছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ ভালদৰে কেনেকৈ চলাব লাগে তেখেতে চাই চিতি কৰি আছে তো গতিকে এটা ডিজাইন ইতিমধ্যে কৰা হ'ল চাওক শান্তি সম্প্ৰীতি ঐক্য সমন্বয়টো গুৰুত্ব দি পেলাই 26টা জনগোষ্ঠীক সকলোকে সমমৰ্যাদা দি পেলাই সম উন্নয়ন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ ইতিমধ্যে আমি এটা পদক্ষেপ লোৱা হ'ল 16টা জাতিৰ ভাষাৰ এটা ডিক্সনাৰী তৈয়াৰ কৰা হ'ল য'ত নাকি ইয়াৰ সাঁওতালী ভাষাও থাকিব ৰাভাও থাকিব গাৰোও থাকিব বড়োও থাকিব অসমীয়াও থাকিব ইংৰাজীও থাকিব এটা কিতাপতে আপুনি 16টা ভাষাৰ ইয়াত মানে শব্দ বিচাৰি পাব ইয়াৰ অৰ্থটো কি আছে আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা কলা সংস্কৃতি লৈ পেলাই আমি আগুৱাই যাব গতিকে ৰাইজে এইটো ভাল পায় আৰু আমাৰ চিন্তা এইটো স্পষ্ট 26টা জনগোষ্ঠী আমি একেলগে লৈ যাম